গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ সহকাৰী আৰক্ষী মণিৰাম দুৱাৰাক বিদায় সম্বৰ্ধনা অনুষ্ঠান বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হয়। সেই উপলক্ষে জামুগুৰি থানাৰ সমিতিৰ সভাপতি খগেন বৰাই আঁতৰ অনুষ্ঠানটিত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোবিন্দ চন্দ্ৰ দাস, জামুগুৰি নাগৰিক সমিতিৰ সভাপতি নিৰুত ৰাজবংশী, জামুগুৰি প্ৰেছ ক্লাবৰ সভাপতি প্ৰসেনজিৎ শইকীয়া, কাৰ্যকৰী সভাপতি মৃদুল বৰা, সম্পাদক ঋতুপন দত্ত, আচ্ছা ফৰকাটিং উপশাখাৰ সভাপতি অকন গোৱালা, উপদেষ্টা সঞ্জয় কুষ্টিয়া, শিক্ষক ব্ৰজেন ফুকন, পদ্মেশ্বৰ নাগ আদিৰ উপস্থিতিত জামুগুৰি আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া মণিৰাম দুৱাৰাক জামুগুৰি থানা সমিতি, জামুগুৰি প্ৰেছ ক্লাব, আচ্ছা ফৰকাটিং উপশাখাৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আৰক্ষী বিষয়াগৰাকীক গামোচা, সঁফুৰা, সম্বৰ্ধনা পত্ৰ, স্মাৰক আদিৰে সম্ভাষণ জনোৱা হয়। অনুষ্ঠানত গাঁওৰক্ষী বাহিনীৰ সদস্যসকল উপস্থিত থাকে। ইফালে সহকাৰী বিষয়াজনে পদোন্নতি হোৱাত জামুগুৰি থানা সমিতিৰ ভাৰপ্ৰাপ্ত বিষয়া গোবিন্দ চন্দ্ৰ দাসে বিশেষ পদক্ষেপ লৈ এই অনুষ্ঠানটিৰ আয়োজন কৰাত বিশেষ সহযোগিতা কৰাত সকলোৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। জামুগুৰিৰ পৰা অনুপম দত্তৰ ৰিপৰ্ট, নিউজ আছাম টুডে।